ধুনীয়া মজাতে আজি আমাৰ বিষ্ণু মন্দিৰৰ যিটো মহোৎসৱ হৈছে তাৰ কাৰণে সকলোকে শুভেচ্ছা জনালোঁ। ৱেলকাম বেক টু মাই চেনেল ব্লগাৰ। যিটো মই গৈ আছোঁ আজি মানে পূৰা মেলা আছে আমাৰ ইয়াতে মানে মেলা চাব গৈ আছোঁ। তো ব্লগ মানে বিষ্ণু মেলা আছে আপোনালোকক এতিয়াই কৈছোঁ, কিন্তু বহুত ডাঙৰ মেলা হয় এখন। আৰু এখন মেলা মানে পূৰা মানে মানুহ ভিৰ হৈ যায় আজি প্ৰথম দিন। আৰু সেইকাৰণে মানে মই এতিয়া গৈছোঁ, মোৰ ৰাতিপুৱাতে যাবলগীয়া আছিলে কিন্তু মই মানে কিয় ব্যস্ততাত আছিলোঁ আৰু মই সেইকাৰণে যাবলৈ নোৱাৰিলোঁ তালৈ। তো ব্লগ মই এতিয়া গৈ আছোঁ তালৈ আৰু যি হয় আপোনালোকক গোটেইখিনি দেখাই আছোঁ তাত যায়গৈ। তো মানে পূৰা স্পীড আহি আছোঁ মানে যাব খুজি আছোঁ ন। তো মানে অকণমান স্পীড যাওঁ ব্লগ মানে কি দেখিবলৈ আছে ন, চাবলগীয়া আছে আৰু কিবা কিবি আছে। আপোনালোকক লগ গৈ আছোঁ মেলা খালি আহি পালোহি একদম মানে আপোনালোকে মাত শুনিছে ইয়াত মন্দিৰৰ মাত দি আছে। তো ব্লগ মেলা খালি পামগৈ আৰু বেছি সময় নাই। ৰেডি চাইডে মানে মন্দিৰত একদম নাম কীৰ্তন চলি আছে আৰু কিবা কিবি হৈ আছে লাইভ মানে একদম পূৰা ইউটিউব ভিডিঅ' মেলা চাই আহিলে মানে পানী তোলা হৈ গ'ল, চব হৈ গ'ল, দেৰি হৈ গ'লে তো ব্লগ মানে অকণমান স্পীড যাওঁ পূৰা মানে মানুহবোৰ ৰখি আছে। ফাইনেলি মই আহি পালোঁ বিষ্ণু মন্দিৰ আৰু বিষ্ণু মন্দিৰৰ মানুহবোৰ দেখিছে। তো ব্লগ অকণমান মই ভিতৰত সোমাই গৈ আছোঁ আৰু ভিতৰত যাই মানে কি হয় দেখাম আপোনালোকক। বিষ্ণু মন্দিৰৰ বিষয়ে ক'বলৈ ইমান হেৰি নাই, কিন্তু মই মানে আগতে কৈছোঁ মোৰ আগৰ ভিডিঅ' লিংকটো আপোনালোকক দি দিম, সেই বিষ্ণু মন্দিৰৰ বিষয়ে আপোনালোকে চাব পাৰিব। তো মানে চব মানুহ ভিৰ একদম পূৰা ব্লগ অকণমান যাওঁ তললৈ নামি যাওঁ কি হৈ আছে চব মানুহে দেখোন দৰ্জা খুলি দিয়ে এইফালে চবেই প্ৰাৰ্থনা কৰিব। ফাইনেলি গৈ আছে একদম পূৰা মেলা খালিত মানে হেৰি হৈ আছে একদম মেলা চামগৈ। বিষ্ণু মন্দিৰটো বাৰু সোমাব নোৱাৰিলে, মানুহ চানুহ চব কোনো সোমাব নোৱাৰে। তো ব্লগ মেলা খালিত গৈ আপোনালোকক দেখাই আছোঁ মেলা খালিত আৰু কি হৈ আছে মানে আৰু পূৰা ধামেকেইটা হয়। এইটো বিষ্ণু মন্দিৰৰ মেলা ন, আজি ফাৰ্ষ্ট দিন আৰু মানে পূৰা ধামেকেইটা ভিডিঅ' হয়। তো ব্লগ মেলা খালিলৈ গৈ আছোঁ পূৰা চব মানুহ পিছে আছে, থাকক স্পীড যাব লাগে চবেই। বাৰ্ডেটো ব্লগ আগত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। তো ব্লগ মানে কি একদম পূৰা মেলা খালিলৈ গৈ আছোঁ তলত নামি তো আহি থাকক আপোনালোকে মানে মেলাখন পূৰা ধামেকেইটাৰ পূৰা একদম মানে ধাচু মেলা হয় একদম মানে পূৰা বেলেগ হাই লেভেলৰ হয় মেলাখন। তো ব্লগ মেলা খালিলৈ গৈ আছোঁ। এইবোৰ দোকান কাপোৰ কানি আছে, লৈ লওঁ নেকি? এই নতুন কাপোৰ আছে দে, একদম মানে পূৰা হাই লেভেলৰ কাপোৰ আছে ন, কি কয়? তো ব্লগ কাপোৰ কানি নলওঁ, আগত গৈ আছোঁ আৰু চাওঁ কি হয় চব চাই থাকিম ব্লগ। তেনেহ'লে আপোনালোকে গৈ থাকিব মোৰ লগত একদম চাই থাকিব ভিডিঅ'টো পূৰা আহি গ'লে এতিয়া মানে মেলা খালীৰ মাজত পূৰা মেলা খালীৰ মাজত আছোঁ। জিলপি দোকান কিবা কিবি মিঠাই চিঠাই আছে ন, সেয়াত গৈ আছোঁ। ঐ দাদা মিঠাই কেনেকৈ দিছে? 140 টকা কেজি। এয়া মিঠাই বুন্দিয়া আৰু কিবা কিবি আছে, খাই চাওঁ নেকি মনে দাদা। দাদা টেষ্টিং খাইছোঁ, বেয়া নাপাব দেই। জাষ্ট অকণমান হেৰি কাৰণে জিলপি নাই জিলপি বনাইছে নাই অকণমান জিলপি মেলা বুলি খাইছোঁ অকণমান। रहा नहीं जाता तड़प ही ऐसी है ना। মেলা খালিত আহিলোঁ আৰু মোৰ লগৰ এজনী পালে সৰু কালত যে পিন্ধিছিলোঁ আমি হাতত আৰু কি ড্ৰেছ লাইট কিবা কিবি কাৰোবাক গাৰ্লফ্ৰেণ্ডে চাৰ্লফ্ৰেণ্ডে দিব পাৰে ন, দি আকৌ তো মানে পূৰা খিচিৰি দি আছে মানুহবিলাক লাইন ধৰি আছে আৰু এইবিলাক আৰু দেখিছোঁ এইফালে লাইন ধৰি আছে। খাবৰ কাৰণে চবে লাইন ধৰি আছে। আমাৰ এইটো ভোকাটো ডাল মানে কি ইয়াতে মেলা খালি এটা মোৰ বৃহৎ মানে বহুত প্ৰিয় বস্তু এটা পালোঁ। মানে ইয়াতে দেখাই আছোঁ দেই আপোনালোকক, পেণ্টটো ফাটি চাব গৈ আছে ইয়াত বগৰী দাদা এটা বগৰী খাওঁ দেই, একো নহয় বগৰী এটা খালোঁ। रहा नहीं जाता तड़प ही ऐसी है ना। বগৰী এটা লৈ ল'লোঁ ন, বগৰীটো খাই দিওঁ। জোপা মানে মই বহুত ভাল পায় বগৰীটো, আৰু বগৰীটো মই মেলা খালি পালোঁ, যাওঁতে লৈ যাম চাগে অলপমান কিনি লৈ যাম আৰু আছোঁ বেলেগ। মেলা খালিত ঘূৰি ফুৰোঁতে মানে কি মোৰ লগৰ হয় এইটো মানে কি পুষ্পা, যোন নেকি পুষ্পাখন বনাইছিলোঁ, পুষ্পা মানে এইটো মেইন পুষ্পাটো। তাৰপিছত এইফালে
এইটো আমাৰ পুষ্পা খনৰ এইটো প্লেনটো তাকো লগ পালোঁ দুইটাকে আৰু এইফালে মোৰ বেলেগ আগৰে এখন আছিলে তিনিটা চোৰৰ কাহিনী এইটো আমাৰ কালিয়াটো আছিলে আৰু ইহঁতকেইটা আছিলে ইহঁতকেইটাৰ লগত এই পুষ্পা তোমাৰ এই ডাইলগ কি আহে ডাইলগ কা বলো জোৰা सा वाओ पुष्पा नहीं झुकेगा चला पुष्पा पुष्पराज मैं झुकेगा नहीं মানে কি সৰু কালতে যে আমি একদম মানে ফটো চটো হেৰি কৰোঁ যেনে মানে সৰু কালত কেনেকুৱা আছিলোঁ চাগে মই অনুমান কৰিছোঁ এইটো নিচিনা আছিলোঁ নেকি বাৰটো নিচিনা আছিলোঁ চাগে মোক সৰু কালতে এইটো নিচিনা পাব এইটো আৰু এইটো এইটো পাবতো আমাৰ মানে বিষ্ণু মন্দিৰতে মানে কি খিচিৰি পৰ্ব হৈছে খিচিৰি চবেই বাৰু খাবলৈ পাইছে আৰু আমি খাম বুলি ভাবিছোঁ তথাপিতো মানে জেগা নহ'লে সেইকাৰণে আমাৰ সময় মানে ইয়াতে ৰখি আছোঁ ইয়াত মানে খিচিৰি এইটো চাইডেও দি আছে মই যাব পৰা নাই ন এতিয়া ইমান ইহঁতকেইজনী মানে পুৰা বেলুন ফুকাই আছে মেলা মাজত মানে কি এটা মানে অদ্ভুত মানে এইটো কামটো কৰি আছে গোটেইকেইজনী তোমালোক ক'ব আহিছে এইখিনি আমাৰ মানে বিষ্ণু মন্দিৰত যিখিনি নেকি খিচিৰি টিচিৰি দিয়া হয় এতিয়া মানে সেইখিনি গোটেইখিনি ইয়াতে কাৰ্যকৰী চলি আছে আৰু ইয়াতে মানে খিচিৰি বনাই আছে আমাৰ বিষ্ণু মেলাত আহিম আৰু বিষ্ণু মেলাত আহিকে কি মানে খিচিৰি নাখাম সেইটো মানে কেতিয়াও হ'বই নোৱাৰে আৰু একদম মানে ভিৰ হয় বহুত ভিৰ হয় প্ৰথম দিনাখন বিষ্ণু মেলা সমাগম বহুতে ভিৰ হয় তথাপিও দুখা কোৱা ধন্যবাদ মোক দুখৰ খবৰ দিয়াৰ কাৰণে আজি আমাৰ বিষ্ণু মন্দিৰৰ যিটো মহোৎসৱ হৈছে তাৰ কাৰণে সকলোকে শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা আৰু আমাৰ সকলোৰে ফালৰ পৰা শুভেচ্ছাটো থাকিল ধন্যবাদ খাই আছোঁ খিচিৰি মানে বিষ্ণু মন্দিৰত আহিলে খিচিৰি নাখালে মানে কোনো হেৰিয়ে নহয় কাৰণ সেইটো চবতকৈ মেইন হয় আমাৰ বিষ্ণু मैं आ गया रे और से अलमान लइस हम तो चूतिए हैं दोबारा ट्राई करेंगे और क्या नॉट ओवर माय मैन बोल बोलेगा ना मतलब बैक মানে ও বিনা এনে করে তো ঠিক আছে ভাল লাগিছে কেটা ঘুইলা আৰু ঘুইবা মানে কি সবেই মানে ভেলেণ্টাইন্স ডে গ'ল কিন্তু এতিয়া ভেলেণ্টাইন্স ডেৰ পিছত এয়া মেলাত হেৰি হৈছে এইটো টেডি বেয়াৰটো চোৱা নাই একদম পূৰা একদম মানে জাকাচ লাগিছে চাই টেডি বেয়াৰ থাকিব যাওঁ আমি আহি পালোহি বাইকত আহিছোঁ মোৰ লগৰ টেটনৰ লগত আৰু দুটা গৈ আছোঁ মানে বিষ্ণু মন্দিৰৰ পৰা অকণমান আগত ফুৰি আহোঁগৈ এইটো অলপমান ফুৰি আহিলোঁ তাৰপিছত আপোনালোকৰ আৰু কি হয় চব দেখাই থাকিম পুৰা ধামাকে একদম পুৰা দেখাইছোঁ আৰু গাড়ীত থকা ঘৰতো একদম ভগৱান কিতাপি আছে বুলি সকলোৱে মানে সেইকাৰণে গাড়ী जगत के
জিলেপি ল'বলৈ ওলাই আছে এই জিলেপি এখন খাইছে খাইছোঁ জিলেপি এখন খাইছোঁ মাখন মজা কোন জিলেপি বনাই জিলেপি জুপি আছে জুপি দিব মেলা বুলি জিলেপি নাখালে একদম মানে থাকিব নোৱাৰো ন মেলাত একদম মানে জিলেপি মেইন বিচাৰিলেও খাচোন আমাৰ জিলেপি হৈ গ'লে জিলেপি দোৱা হৈ গ'ল আমাক বৰক আমি খাই আছোঁ পূৰা ওপৰত গৈ গৈ খাম জিলেপিকেইটা সেইকেইটা হাত ৰখি আছে একদম পূৰা গোটেইকেইটা মানে জিলেপি খাব ধৰিলে মই প্ৰথমত খাওঁ দেই একদম জিলেপি নাম্বাৰ 1 একদম বিহু মানে বিহু বোলে চৰি মেলা হেৰি পূৰা খাই এইকেইটা চাৰিকেইটা গোটেইকেইটা একদম মজা টেষ্ট ये मुंह से सुपारी निकाल के बात कर रहे बाबा इसके मुंह में पैदाइशी सुपारी है দিয়া ভালদৰে অকণমান ভালদৰে ওলাই দেচোন অকণমান ভালদৰে ওলাই দিয়া একদম পূৰা দিয়া ওলাই গৈছে দেখোন তোমাৰ নামটো কোৱা নামটো কৈ দিয়া হা স্মিতা দাস হেৰি এটাহে ওলালছো ন ধুনীয়া इलीची नागिन निघाली मुन्नावर डोळा लागला বাহিরে শ্রীকৃষ্ণ কেবলতা বুঝাবলে ধরল আর সেই কথাগুলিকে শ্রীকৃষ্ণ বিষ্ণু মন্দিৰৰ জাতিৰ যি নেকি ভিউ জাতি যি ধৰণৰ মানে সুসজ্জিত কৰি তুলিছে ৰাতি যিটো হেৰি হয় তো আপোনালোকে দেখাইছোঁ চাওক কি ধুনীয়া একদম বহুত ভাল লাগিছে দেখিকে আপোনালোকে চাইও ভাল পাব অলপমান চালকে বিষ্ণু মন্দিৰ পূৰা মানে অলপমান দূৰত যাই দেখাইছোঁ আপোনালোকে দূৰত যাই দেখাইছোঁ চাব পূৰা একদম মানে ভিউজ মানে মজা হয় একদম মজা